আজি আমি গৈ আছোঁ আমাৰ দাদা ৰুমান আহমেদৰ দাদাৰ ঘৰত আৰু তেওঁৰ বৰ্তমান দুৰাৰোগ্য ৰোগত তেওঁ ভুক্তভোগী আৰু ভুগি আছে আৰু আপোনালোকে ভিডিঅ'টো চাব আমি গৈ আছোঁ চাওক হাজি আনফৰ কলেজৰ এজন ছাত্ৰ যিজনৰ বৰ্তমান বৰ অসুস্থ আছে আৰু তেওঁৰ অপাৰেশ্যনৰ কাৰণে বহুত টকা প্ৰয়োজন আৰু শুনা পাইছোঁ সেইকাৰণে আমি আজি তেওঁৰ ঘৰত আহিছোঁ আৰু আপোনালোকে যিমান পাৰে আমাৰ ভিডিঅ'টো এটা শ্বেয়াৰ মাৰি দিব ধন্যবাদ প্ৰিপাৰেশ্যন কৰি আছোঁ যোৱা 3 বছৰৰ পৰা মই গুৱাহাটী 1 ইয়াৰ্ছ কোচিং কৰি আহিছোঁ আৰু UPSCত এই বছৰ মই মানে এটেম্প কৰাৰ কথা আছিল মানে প্ৰিপাৰেশ্যন লৈছিলোঁ UPSC দিব পৰা নাছিলোঁ মানে 4 মাহৰ পৰা মোৰ বেমাৰ আছিল আৰু মোক অলপ জীয়াই থাকিবলৈ এটা সুযোগ খুজিছোঁ কাৰণ বেমাৰ হ'লে তাৰ চিকিৎসা লাগে এইটো আৰু আল্লাহ নবীয়ে কৈছে যে ট্ৰিটমেণ্ট ইজ সুন্নাহ ট্ৰিটমেণ্ট হ'ল সুন্নাহ গতিকে ট্ৰিটমেণ্ট নকৰিলেতো মানুহৰ মৃত্যু হয় এইটো আমি জানো গতিকে আমাৰ যি নেচাৰেল ট্ৰিটমেণ্ট এইটো আমাৰ খুব মানে হাৰ্টৰ যদি আমি চাৰ্জাৰী যদি নকৰোঁ দেট ইট উইল বি এ কজ অফ ডেথ সেইটো মোৰ মৃত্যুৰ এটা কাৰণ হ'ব পাৰে গতিকে মাই কাইণ্ড আপিল টু অল ছ'চিয়েল ৱৰ্কাৰ এণ্ড NGO to help me at this critical condition and I am suffering a cardiac disease that is very dangerous for anyone and I hope that it should not be affect anyone. Thank you. Probably lagi alki nalagi sob bostapon apnare khwa duar mane kiba mane jaw khai asu খিচিৰি খাই আছো মানে খালে কিবা অসুবিধা হয় নেকি অসুবিধা হয় মানে ধৰক মানে ভাত খালে আকৌ মানে ৰিবেক হৈছে হয় বহুত অসুবিধা দি আছে ন অসুবিধা দি আছে মই ক'ব নোৱাৰোঁ ক'ব গ'লে পেটটোত বাইক সোমাই মানে ব্লাড ষ্টপ হৈ যায় পেটটো ফুলি যায় বেমাৰটো আপোনাৰ 4 মাহ হৈ গ'ল নেকি আৰু বেছি 4 মাহৰ পৰা মই মানে ঘৰতে আবদ্ধ হৈছে ফিজিকেল মুভমেণ্ট হয় মই খোজ কঢ়া মই কিবা কিবি থিয় হৈ ইমান কিছু একো কৰিব নোৱাৰোঁ কাৰণ মোৰ এইটো যি বেমাৰ আছে সেই বেমাৰটোৱে মানে গোটেই শৰীৰটো দুৰ্বল কৰি ৰাখে আৰু মানে আপুনি যদি গোটেই শৰীৰত ব্লাডৰ যদি পাম্প নাপায় ব্লাড যদি নাপায় তেন্তে আপোনাৰ শৰীৰৰ গতিটো কমি যাব এইটো ASD ক্লজাৰ এইটো আমাৰ মানে যিটো আছে ASD ক্লজাৰ পেজ বুলি কয় সেইটো আমি কৰিব লাগে এইটো নকৰালৈকে মোৰ এইটো মানে ভাল নহয় মোৰ এনেকুৱা বেমাৰো নাছিল মই সুস্থ আছিলোঁ আগতেতো আপুনি ভালে আছে আমি দেখিছিলোঁ মই শাৰীৰিকভাৱে যদি উৎকম মই সুস্থ আছিলোঁ হয় মোৰ পৰা প্ৰায় 22 বছৰ ধৰি মই পঢ়া শুনা কৰি আছোঁ 14 বছৰ মাদ্ৰাসাত পঢ়িছোঁ আৰু এতিয়ালৈকে মই পঢ়ি আছোঁ MA ছেকেণ্ড ইয়াৰ পঢ়ি আছোঁ তো মোৰ বাবে দোৱাও কৰিব আৰু আশীৰ্বাদ দিব মোক আল্লাহে মোৰ কৃপা কৰক মোক বেমাৰটো মোৰ ভালেই হওক তাৰ বাবে ময়ো আপোনালোকৰ পৰা দোৱা বিচাৰিছোঁ চাব আমি গৈ আছোঁ চাওক পথাৰৰ মাজত বস্তুৰ মাজেদি আমি গৈ আছোঁ চাওক আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক বৰ্তমান আপোনাৰ কিমান লাগে পইচা কিমান অভাৱ আছে কওকচোন মোৰ এতিয়া 60,000 মুঠ কালেক্ট হৈছে এমাউণ্ট আৰু 30,000 মোৰ লাগে হয় গতিকে এই 30,000ৰ কাৰণে মোৰ মানে ল'ব লগা হৈছে নহ'লে মই গুৱাহাটী হস্পিটেলত গৈ এডমিট হ'লোঁ ভাল হ'লেতো মই ডবকাবাসীৰ লগতে গোটেই যমুনামুখৰ মানুহৰ প্ৰতি মোৰ এটা আন্তৰিকতা থাকিব আৰু মোৰ প্ৰেয়াৰ্ছ থাকিব কাৰণ তেওঁলোকে মোৰ পুনৰ্জীৱন দান দিয়াত তেওঁলোকে মোক সহায় সহযোগিতা কৰিছে গতিকে তেওঁলোকৰ প্ৰতি মই চিৰঋণী হৈ থাকিম হয় আৰু অপাৰেশ্যনটো ক'ত হ'ব অপাৰেশ্যনটো গুৱাহাটী এক্সেল কেয়াৰত হ'ব নহ'লে এপলত হ'ব এপলতো বেছিভাগ নিম কেয়াৰত কৰিবলৈ মানে মোৰ ইচ্ছা আছে নিম কেয়াৰত বেছি ভাল হয় আৰু এতিয়া MA কিমান বছৰ বাকী আছে আপোনাৰ MA ফাইনেল ইয়াৰ হয় MA ফাইনেল ইয়াৰ আৰু UPSC অহাবাৰ মই এটেণ্ড কৰিম হয় ঠিক আছে আপুনি আগুৱাই যাওক আমাৰতো দোৱা আশীৰ্বাদ থাকিব থেংক ইউ ফৰ কামিং যিমান মানুহে দেখি আছে আপোনাক সহায় সহযোগিতা কৰক আমিও লগত আছোঁ আৰু আপুনি যিমান পাৰে সোনকালে সুস্থ হৈ থাকক থেংক ইউ